ৰব ভিডিঅ'ৰ আৰম্ভণিতে এইফালে চাওক অসমৰ নাম্বাৰ 1 ইউটিউবাৰ ডিম্পু বৰুৱা কি ধুনীয়াকে সেলফি উঠি আছে আৰু এইফালে চাওক পৃথিৱীৰ সকলোতকৈ ধনী ব্যক্তি বিল গেটছ যাৰ দোকানত চাহ খাব আহিছিল আৰু তেওঁ হল ডলি চাইৱালা। তো নমস্কাৰ বন্ধুসকল, মানে বৰ্তমান মোৰ হাততে এই বস্তুখিনি চাই আপোনালোকে কিবা ধৰিব পাৰিছেনে? মানে মই বৰ্তমান আছো ভাইৰেল বয় বিশ্বজিৎ কোচৰ ঘৰত। মানে বিশ্বজিৎ কোচক চিনি নোপোৱা মানুহ আমাৰ অসমত খুব কমেই আছে আৰু আজিৰ পৰা প্ৰায় 1.5-2 বছৰ মান আগত এই বিশ্বজিৎ কোচ ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ গৈছিল তাৰ এক বিশেষ প্ৰতিভাৰ কাৰণে। মানে বিশ্বজিতে কথা ক'ব নোৱাৰে আৰু কাণেৰে শুনাও নাপায়, কিন্তু তাৰ স্পেচিয়েল টেলেণ্ট হ'ল কাঠৰ ষ্টেচু বনোৱা, মানে একদম হুবহু প্ৰতিমূৰ্তি বনাই দিয়ে। আৰু অলৰেডি আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে আদি কৰি জুবিন গাৰ্গ আদিৰ বহুতৰে প্ৰতিমূৰ্তি একদম হুবহু বনাই দিছে বিশ্বজিৎ কোচে। আৰু এতিয়া আপোনালোকক সেই ভাইৰেল বয় বিশ্বজিৎ কোচক লগ কৰাই দি আছো। এইফালে আছে বিশ্বজিৎ ভাই। আৰু প্ৰায় 1 বছৰ মান আগত এই বিশ্বজিৎ কোচৰ ঘৰত মই আহিছিলো আৰু এটা ভিডিঅ' বনাইছিলো। এটাই কমি তেওঁ শুনা নাপায় আৰু কথাও ক'ব নোৱাৰে। এইটোৱে হ'ল আমাৰ জুবিন দা। এইটো চাওক কি ধুনীয়াকে বনাইছে চাওক না। আৰু বৰ্তমান বিশ্বজিৎ ভাইয়ে মানে কি বনাই আছে, কি প্ৰতিমূৰ্তি বনাইছে, কাৰ বনাইছে, সেইখিনি আপোনালোকক এইটো ভিডিঅ'ত দেখাম। আৰু বিশ্বজিৎ ভাইৰ লগত যাই কেনে এতিয়া সেই প্ৰতিমূৰ্তিবিলাক চাম আৰু সেই বস্তুবিলাক মানে কেনেকৈ বনায়, সঁজুলিবিলাক কি লাগে সেইখিনিও আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিম এই ভিডিঅ'টোত। তো ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু মই যিহেতু প্ৰায় 1 বছৰ মান আগত মানে এই বিশ্বজিৎ কোচৰ ঘৰত আহিছিলোঁ, তেতিয়া মানে ইমান প্ৰতিমূৰ্তি নাছিল। বৰ্তমান এইফালে আপোনালোকে চাব পাৰে মানে চেলিব্ৰিটিৰ বজাৰ বনাই থৈছে, মানে চব চেলিব্ৰিটিৰ প্ৰতিমূৰ্তি ইয়াতে বনাই থৈছে। আৰু ইমান দিনে বিশ্বজিতে বহুত প্ৰতিমূৰ্তি বনাই, মানে যোনে বনাব দিয়ে তেওঁলোকক মানে ডেলিভাৰীও কৰিছে। তো এতিয়া ইয়াতে থকা প্ৰতিমূৰ্তিবিলাক মই আপোনালোকক দেখাব চেষ্টা কৰিম, মানে কাৰ বনাইছে। তো এইফালে বিশ্বজিৎ ভাই আছে। বিশ্বজিতে এতিয়া মানে এটা প্ৰতিমূৰ্তি দাঙি ধৰিব, কিন্তু বিশ্বজিৎ ভাই যিহেতু মানে মুখেৰে কথা ক'ব নোৱাৰে, গতিকে মানে ময়ে মানে বুজাই দিব লাগিব মানে কোনটো কাৰ প্ৰতিমূৰ্তি বনাইছে। আৰু প্ৰথমতে আমাৰ বিশ্বজিতে দাঙি ধৰিছে এইফালে আমাৰ ডিম্পুৰ প্ৰতিমূৰ্তি বনাইছে, ডিম্পুৰ ষ্টেচু ইমান ধুনীয়াকৈ বনাইছে। মানে ডিম্পুৱে যে আইফোনত মানে এইটো ভিডিঅ' কৰি আছে, মানে ব্লগ বনাই আছে, সেইটো মানে কমপ্লিটলি একদম চেমে বনাই দিছে। তামাম বঢ়িয়া বনাইছে দেই, বঢ়িয়া। আৰু এইবাৰ আপোনালোকে চাব পাৰে এইটো আমাৰ বি বয়েছ, মানে গোটেই ভাৰততে বি বয়েছৰ এটা মানে বেলেগ নাম আছে। আৰু বি বয়েছৰ মানে এইটো দৌৰি ব্লগ বনাই আছে। চাওকচোন মোবাইলটো একদম কি ধুনীয়াকৈ বনাই দিছে বিশ্বজিতে। এইটো আইফোনত ৰেকৰ্ড হৈ আছে, চাওক কি ধুনীয়াকৈ বনাইছে, একদম মজা। আৰু এইবাৰ আপোনালোকে চাব পাৰে দ্য UK 07 ৰাইডাৰ, তাৰমানে আমাৰ বাবু ভাইয়াৰ বাইকখন ইমান ধুনীয়াকৈ বনাইছে, মানে মজা। আৰু চাওকচোন তেওঁৰ চুলিখিনিও কি ধুনীয়াকৈ বনাইছে। বাছ বাইকৰ টায়াৰটো কি বনাইছে, বাপৰে ক'ব লাগব ৰে। আপোনালোকে মোবাইলৰ স্ক্ৰীণত বা কেনেকৈ চাই আছে, কিন্তু আপোনালোকে যেতিয়া মানে বিশ্বজিৎ কোচৰ ঘৰত নিজে আহি ভিজিট কৰিব, বস্তুবিলাক চাব, তেতিয়া মানে এটা বেলেগ মজা পাব, মানে আল্টিমেট লেভেলৰ মজা। তো এতিয়া আমি বাবু ভাইক দেখালোঁ, এইবাৰ নেক্সট বা বিশ্বজিতে কি দেখায়, নেক্সট কি। আৰু এইফালে আমাৰ পাপন দাক ইমান ধুনীয়াকৈ বনাইছে। আৰু আমাৰ মানে মাটিয়াত যোনটো মানে 23 তাৰিখে মানে বিহু সন্মিলনী হ'ব, তাতে মানে পাপন দাক মাতিছে। আৰু সেই 23 তাৰিখে বিশ্বজিতে এই প্ৰতিমূৰ্তিটো মানে পাপন দাক গিফ্ট কৰিম বুলি ভাবিছে। তো বঢ়িয়া বিশ্বজিৎ ভাই, পাপন দাক দি দিব, পাপন দাও নিশ্চয় ভাল পাব। বঢ়িয়া। আৰু এইফালে আপোনালোকে চাওক আমাৰ বিকাশ চেত্ৰী, মানে বিকাশ দা কি মজাকৈ বনাইছে। আৰু বিকাশ দাৰ প্ৰতিমূৰ্তিটো ইমান ধুনীয়া লাগছে, মানে হেণ্ডচাম নাই বিকাশ, এনেও তামাম হেণ্ডচাম, মজা একদম পুৰা ধুনীয়াকৈ বনাইছে দেই, বঢ়িয়া লাগছে, বঢ়িয়া। আৰু এইবাৰ মানে আমি আপোনালোকক যোনটো প্ৰতিমূৰ্তি দেখাম, মানে ইণ্ডিয়াৰ নাম্বাৰ 1 ইউটিউবাৰ, আৰু তেওঁ কোন আপোনালোকে নিশ্চয় গম পায়, আৰু তেওঁ হ'ল কেৰী মিনাটি। আৰু কেৰী মিনাটিক চাওকচোন কি ধুনীয়াকৈ বনাইছে, তেওঁৰ চশমাটো চাওক না, একদম কি মজা, বাপৰে। বিশ্বজিৎ ভাইক চেলুট দিবই লাগব ৰে। বিশ্বজিৎ ভাইক একদম দিলছে চেলুট, ইমান ধুনীয়াকৈ বনোৱাৰ কাৰণে কেৰী মিনাটি ভাইতো মোৰ ভিডিঅ'ৰ ক'ত চাব। যদি তেওঁৰ কোনোবা মানে সেনেকুৱা ফলোৱাৰে চাইছে ভিডিঅ'টো, তেওঁক একবাৰ ফৰৱাৰ্ড কৰিব। তেওঁৰ প্ৰতিমূৰ্তিটো ষ্টেচুটো ইমান ধুনীয়াকৈ বনাইছে, বঢ়িয়া। আৰু এইবাৰ চাওক দীপলিনা ডেকা মানে আমাৰ অসমৰ নামী দামী ছিংগাৰ, ইমান ধুনীয়াকৈ বনাইছে। মানে মেঘালয়ৰ ক'তবা গৈছিল তেওঁ, যোনটো মানে সেই কিবা ট্ৰিপত গৈছিলে, সেইটো একদম চেম বনাই দিছে। তাৰমানে আপোনালোকে যদি বিশ্বজিতক মানে ফটোটো পঠাই দিয়ে, মোবাইলত ফটো পঠাই দিয়ে, সেইটো ফটো চাই বিশ্বজিতে মানে চেম বনাই দিয়ে একদম। আপোনালোকে চাওকচোন এইটো চেম হৈছে নে নাই, একদম যোনটো মানে ব্ৰিজত থিয় হৈ আছিলে মানে দীপলিনা ডেকাই, একদম চেম ষ্ট্ৰাকচাৰত সেইটো বনাই দিছে, বঢ়িয়া। আৰু এইবাৰ মই আপোনালোকক যোনটো মানে প্ৰতিমূৰ্তি দেখাম, মানে সেলিব্ৰিটি চাইৱালা মানে আমাৰ বৰ্তমান ইন্ডিয়াৰ একদম ভাইরাল চাইৱালা আৰু হেতু হল ডলি চাইৱালা মানে
তেওঁৰ চেনেলটো আছে ডলি কি চাপৰি বুলি আছিল নেকি আৰু বিল গেটছে এই ডলিৰ তাতে চাহ খাব আহিছিলে কিছুদিন আগত চাওক আৰু ডলিয়ে যোনটো মানে কেটলিৰ পৰা মানে এনেকৈ চাহ ঢালি আছে চাওকচোন একদম এই চাহখিনি এনেকৈ কাপত সোমাই আছে চাওক আৰু অল ডিটেইলছখিনি তেওঁ মানে এইটো ষ্টেচুত প্ৰেজেণ্ট কৰিছে কি মজাকৈ বনাইছে আৰু এই ডলিৰ কাণত থকা হেডফোনটোও চাওক পুৰা মজাকৈ বনাই দিছে বিশ্বজিৎ ভাই মজা ভাই মজা আৰু এইবাৰ আপোনালোকক দেখুৱাম এনেকুৱা এজন মানুহৰ ষ্টেচু আৰু তেওঁক মানে গোটেই পৃথিৱীত চিনি নোপোৱা মানুহ বোধহয় কোনো নাই আৰু তেওঁ হ'ল মিষ্টাৰ বিন আৰু এই মিষ্টাৰ বিন মানে যিবিলাক কমেডি ভিডিঅ' বনায় চাওকচোন এইটো এটা ভিডিঅ' আছিল তেওঁ মানে সেই গাড়ীত উঠি কেনে এইটো যোনটো মানে সেই ঘৰ মোচা কিবা আছিলে সেইটো লৈ সেনেকৈ গাড়ীত গিয়াৰ লগাইছিলে সেনেকৈ একদম ছেম মানে আমাৰ বিশ্বজিৎ ভাইয়ে বনাইছে আৰু মিষ্টাৰ বিনেতো সেই গাড়ীত তলা মাৰিবৰ কাৰণে এই এনেকৈ ঘৰত লগোৱা তলা ব্যৱহাৰ কৰে এইটো চাওক একদম গোটেই বস্তুখিনি ডিটেইলছত বনাইছে এইটো এটা তলাও আছে এইটো লকো আছে এলড্ৰপ লগাইছে আৰু এই ওপৰত চাওক চফাত বহি আছে তেওঁ গাড়ীৰ ওপৰত চফাত বহি আছে গোটেই বস্তুখিনি একদম ধুনীয়াকৈ বনাইছে আমাৰ বিশ্বজিৎ ভাই ক'ব লাগিব মানিব লাগিব দেই চেলুট বিশ্বজিৎ ভাই মজা 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 আৰু এইবাৰ আপোনালোকক দেখুৱাইছোঁ গোটেই ৱৰ্ল্ডৰ চেলিব্ৰিটি এজন হ'ল আমাৰ মাইকেল জেকচন চাওকচোন মাইকেল জেকচনে মানে ষ্টেজত যেনেকৈ পাৰফৰ্ম কৰে ছেম বনাইছে ইয়াতে বিশ্বজিতে একদম কি মজাকৈ বনাইছে ষ্টেজত এয়া মাইকেল জেকচনে পুৰা ডেন্স কৰি আছে আৰু তেওঁৰ কেপটো এনেকৈ বনাইছে আৰু ড্ৰেছটোৱে যে ৰঙা বেণ্ডটো যে হাতত থাকে ছেম বনাই দিছে মাইকেল জেকচনৰ প্ৰতিমূৰ্তিটো আৰু বৰ্তমানৰ সময়ত ইনষ্টা ৰিল বা ইউটিউব ৰিল চোৱা মানে মানুহৰ অভাৱ নাই আৰু যিসকলে মানে ইনষ্টা ৰিল বা ইউটিউবত ৰিল চাই শ্বৰ্ট চাই তেওঁলোকে নিশ্চয় এজনক চিনি পায় এজন কোন আপোনালোকে নিশ্চয় গম পাইছে এইটো হ'ল আমাৰ সুৰজ ভাই চাওক সুৰজ ৰক্স তেওঁৰ চেনেলৰ নাম সুৰজ ভাই চাওক একদম ছেম টু ছেম বনাইছে মানে কমেডিয়ান সুৰজ ৰক্স মজা বনাইছে দে ভাই মজা বঢ়িয়া একদম বঢ়িয়া আৰু এইফালে চাব পাৰে আমাৰ অৰিজিৎ সিঙক কি ধুনীয়াকৈ বনাইছে একদম কমপ্লিট ডিটেইলটো দিছে হাতত গিটাৰ দিছে ধুনীয়া চোলা দি দিছে চুলিখিনিও চলক কি ধুনীয়াকৈ বনাইছে মানে এই কমপ্লিট বস্তু বনাইছে আমাৰ বিশ্বজিৎ ভাই ইমান ধুনীয়াকৈ বনাইছে মানে বিশ্বজিৎ ভাইক দিলছে চেলুট চাওক কি ধুনীয়াকৈ বনাইছে অৰিজিৎ সিঙৰ ষ্টেচুটো আৰু আপোনালোকৰ আশীৰ্বাদত আপোনালোকৰ ছাপৰ্টত মানে বিশ্বজিতৰ ঘৰখনৰো বহুতখিনি সলনি হৈছে মই যোৱা বছৰ আহোঁতে মানে যেনেকুৱা অৱস্থা আছিল তাতকৈ মানে অলপ পৰিৱৰ্তন হৈছে আৰু এইবাৰ মানে বিশ্বজিতৰ ঘৰত মানে ঘৰৰ ভিতৰত যিবিলাক বস্তু দি বিশ্বজিতে মানে এই প্ৰতিমূৰ্তিবিলাক বনায় সেইবিলাক অলপ দেখাব চেষ্টা কৰিম আৰু এইবিলাক সঁজুলি ব্যৱহাৰ কৰিয়ে মানে বিশ্বজিতে সেই প্ৰতিমূৰ্তিবিলাক নিৰ্মাণ কৰে চাওকচোন কিমান কি লাগে সঁজুলি লাগে এইবিলাক ইলেক্ট্ৰিক মেচিন বহুত কিবা লাগে মানে আপোনালোকে যে এই ষ্টেচুবিলাক চাই আছে বা ভিডিঅ'টোত চালে এইবিলাক মানে বনাওঁতে বহুত কষ্ট আছে মানে এটা ষ্টেচু বনাওঁতে প্ৰায় 4 দিন 5 দিন বা তাৰ বেছি টাইমো লাগি যায় মানে সেইটো ষ্টেচু লৈ কথা মানে কি ডিটেইলছ মানে তেওঁ প্ৰেজেণ্ট কৰিব সেইবিলাক লৈ কথা মানে সেনেকৈ মানে বস্তুটো মানে বহুত দিন লাগি যায় আৰু এইবিলাক প্ৰতিমূৰ্তি যে ষ্টেচু যে আপোনালোকে দেখা পাই আছে আপোনালোকে নিশ্চয় ভাবি আছে মানে আমিও এটা বনাব দিলোঁ হয় আৰু এই ষ্টেচুবিলাক যদি আপোনালোকে বিশ্বজিৎ ভাইক বনাব দিয়ে তেনেহ'লে বিশ্বজিৎ ভাইৰ হোৱাটছএপ নম্বৰটো মই আপোনালোকক দি দিম মানে হোৱাটছএপত আপোনালোকে সেই ফটোটো বিশ্বজিৎ ভাইক দিব লাগিব ফটোটো দিলে সেই ফটো চাই বিশ্বজিতে এনেকৈ ছেম মানে ষ্টেচু আপোনালোকক বনাই দিব মানে আপোনালোকে যেনেকুৱা ফটো সেন্ড কৰিব হোৱাটছএপত বিশ্বজিতে সেনেকৈ মানে ছেম ষ্টেচুটো বনাই আপোনালোকক ডেলিভাৰী দি দিব বা আপোনালোকে আহি লৈ যাব আৰু আপোনালোকে যদি বিচাৰিছে আপোনালোকৰ ষ্টেচু বা প্ৰতিমূৰ্তি আপোনালোকে মানে সেনেকৈ বনাব কাঠে দি তেনেহ'লে মই বিশ্বজিৎ ভাইৰ হোৱাটছএপ নম্বৰটো এই ভিডিঅ'ৰ স্ক্ৰীণত দি দিম আৰু ডেছক্ৰিপশ্যনতো দি দিম আপোনালোকে তাত যোগাযোগ কৰি মানে বিশ্বজিতক সেই ফটোটো পঠাই দিলে বিশ্বজিতে ধুনীয়াকৈ বনাই দিব মাত্ৰ মানে 2000ৰ পৰা 5000 টকালৈকে খৰচ হ'ব আৰু সেইটো বিশ্বজিতে মানে সেইটো মেছেজত লিখি দি দিব কেইটকা লাগে আৰু এইফালে মানে বিশ্বজিৎ ভাইৰ দেউতা আছে খুৰা নমস্কাৰ নমস্কাৰ ছাৰ ভালে আছে না ভালে আছে বাবু আচ্ছা খুৰা এতিয়া ঘৰখন কেনেকৈ চলিছে আপোনালোকৰ আছে বাবু আৰামছে চলি বাপ বেটাৰ দুজন কি কৰিব উপায় নাই খাই আছে আৰামছে চলি আছে আৰু কিবাকে না চলি আছে আৰামছে মানে আগতকৈ অলপ ভাল হৈছে না আপোনালোকৰ আৰ্থিক অৱস্থা ভালে হৈছে বাবু মানে সেই বিশ্বজিতে যে এইবিলাক বনাই আছে অৰ্ডাৰ অলপ আহি আছে তো আহি আছে বাবু ঠিক আহি আছে ই নহ'লে মই কি খালোঁ হয় এই ল'ৰাটো আছে কাৰণে খাই ৰৈছে মাথাটো নাজানিহে তাতে হাতৰ ইংগিত আছে তাৰ কিবা চাওক প্ৰতিভা থাকিলে মানে মুখত মাত নাথাকিলেও কথা ক'ব নোৱাৰিলেও কাণত নুশুনিলেও এখন মানে সংসাৰ চলাই আছে বিশ্বজিতে কিমান গধুৰ দায়িত্ব তাৰ মূৰত ঠিক বাবু ঠিক হয় নে নাই হয় বাবু ঠিক ই নহ'লে মই কি খালোঁ হয় মই কাম চাম কৰিবই নোৱাৰে আৰু যোৱা বছৰ মই যেতিয়া ভিডিঅ'টো বনাইছিলোঁ মানে এইখিনিতে ভিডিঅ'টো বনাইছিলোঁ মানে বিশ্বজিতৰ মানে কাৰখানা বুলি ক'লেও ভুল নহ'ব বিশ্বজিতে গোটেই বস্তুখিনি এইখিনিতে বনায় এই চাইছে মানে এইটো দেখাইছে এইটো নাই বোলে মানে মই চেষ্টা কৰিম যদি পাৰোঁ বিশ্বজিতক এইবিলাক মানে দি সহায় কৰিবৰ কাৰণে চেষ্টা কৰিম
আৰু বিশ্বজিতে বনোৱা চেলিব্ৰিটিটো আপোনালোকক দেখুৱালোৱে আৰু এইফালে চাওক আমাৰ গোৱালপাৰাৰ চেলিব্ৰিটি আহিছে আজি এইফালে আমাৰ আফতাব ভাই আছে আফতাব মানে ব্লগ সদা ভাই মা চেলিব্ৰিটি বনাই দিছে ভাই এদিন চেষ্টা কৰিম যে এনেকুৱা হ'ব পাৰো ভাই যাতে মোৰ এটা ষ্টেচু বনাই আৰু এনেকুৱা হ'ব চেষ্টা কৰিম ডলি চাইৱালা যদি চেলিব্ৰিটি হ'ব পাৰে তই কিয় হ'ব হৈ যাব ইনশাআল্লাহ একদিন হৈ যাম টেনচন নাই আৰু এইফালে আছে আমাৰ আনন্দ চাংমা ভাই কি খবৰ ভাই ভালে ভালে আৰু আনন্দ চাংমা ভাইক লগ পাই বহুত ভাল লাগিল মানে বহুত দিনৰ ইচ্ছা আছিল যে কেতিয়াবা আনন্দ চাংমা ভাইক লগ পাম মানে ভিডিঅ'বিলাক চাই থাকোঁ বহুত ধুনীয়া ধুনীয়া ব্লগ বনাই আনন্দ চাংমা ভাই তো ভাই লগ পাই বহুত ভাল লাগিল নিশ্চয় মানে নেক্সট ক'তবা একেলগে ব্লগ বনাব নিশ্চয় নিশ্চয় তো ঠিক আছে ভাই ঠিক আছে আপুনিও ভিডিঅ' বনাওক মোৰ বনোৱা শেষ হ'ল ঠিক আছে তো বাই 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 তো বন্ধুসকল আজিৰ ভিডিঅ'টো মানে ইমানতে শেষ কৰিছোঁ আৰু যদি আপোনালোকেও ভাবিছে কিবা কিবি মানে এইবিলাক প্ৰতিমূৰ্তি বনাব আপোনালোকে নিশ্চয় বিশ্বজিতক হোৱাটছএপত অৰ্ডাৰ দিব বিশ্বজিতে ধুনীয়াকৈ বনাই দিব তো ভিডিঅ'টো চাই কেনে পালে যদি ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো লগ পাম আৰু এটা নতুন ভিডিঅ'ত টিল দেন টাটা বাই বাই জয় আই অসম আহোঁতে ভালে ভালে থাকিব দেই আহোঁ ধন্যবাদ আহোঁ